গুড মৰ্ণিং। আছোঁ নিমাতী ঘাটত আৰু খুবেই সৌন্দৰ্যময় পৰিৱেশ, যিহেতু লুইতৰ পাৰ, পৰিৱেশেই সুকীয়া। লুইতৰ পাৰৰ খুব ধুনীয়া এচাটি বতাহ বলি আছে, নাও চলি আছে আৰু ইফালে কিবা ইক' টুৰিজিমৰ কিবা এটা খুলিছে, ৰেষ্টুৰেণ্টো আছে আৰু মানুহ থাকিব পৰা ব্যৱস্থাও আছে। খুব ধুনীয়া পৰিৱেশটো অকণমানকৈ আপোনালোকক দেখাওঁ বুলি ভিডিঅ'টোলৈ আহিলোঁ। আৰু ইফালে দেখিছে নাৱত বস্তু উঠাই আছে, গাড়ী উঠাই আছে, মটৰচাইকেল উঠাই আছে, মাজুলীলৈ যাব। আৰু ইফালে এখন আছে নাও। পৰিৱেশটো আচলতে ক'বলগীয়া, গতিকে অকণমানকৈ দেখাই দিওঁ বুলি আহিলোঁ। আহিবচোন কেতিয়াবা। মাজুলীলৈ যোৱা নাই অৱশ্যে, মাজুলীলৈ যোৱাৰ হেঁপাহ এটা আছে, মাজুলীলৈ যাম। আৰু যিহেতু এই লুইতৰ পাৰৰ পৰিৱেশ উপভোগ কৰিবলৈ আহিব ঘাটত। ইয়াৰ সৌন্দৰ্য একদম ক'বলগীয়া, মানে সাংঘাতিক, কিবা মানে ভাল লাগি যায় আচলতে। নাওবিলাক চলি থাকে, বিভিন্ন মানুহবিলাক আহি থাকে, পৰ্যটকবিলাকো আহি থাকে। আৰু ইফালে পাৰলৈ ফটোগ্ৰাফাৰসকল আহি থাকে ফটো চটো মাৰিবলৈ। গতিকে প্ৰাকৃতিক পৰিৱেশটো বহুত ধুনীয়া। ইফালে নাওবিলাক যাব, এতিয়া সাজু হৈছে। আহিব কেতিয়াবা চাবলৈ। ধন্যবাদ।